নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে মোৰ জ্ঞান মন্দিৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম 20টা গুৰুত্বপূৰ্ণ প্ৰশ্ন। যদি আপোনালোকে এই প্ৰশ্নবোৰৰ উত্তৰ জানে তেন্তে ইয়াৰ উত্তৰটো কমেণ্ট কৰি জনাব। তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ চহৰ কোনখন? আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ মুম্বাই, অপশ্যন বি কলিকতা, অপশ্যন চি দিল্লী, অপশ্যন ডি মাদ্ৰাছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মুম্বাই। 2 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন? আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ উত্তৰ প্ৰদেশ, অপশ্যন বি মহাৰাষ্ট্ৰ, অপশ্যন চি ৰাজস্থান, অপশ্যন ডি মধ্যপ্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাজস্থান। 3 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান ভাৰতত কিমানখন ৰাজ্য আছে? আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ 28খন, অপশ্যন বি 29খন, অপশ্যন চি 36খন, অপশ্যন ডি 15খন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 28খন। 4 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান ভাৰতৰ কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে? আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ 7খন, অপশ্যন বি 8খন, অপশ্যন চি 9খন, অপশ্যন ডি 10খন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 8খন। 5 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ যমুনা, অপশ্যন বি ব্ৰহ্মপুত্ৰ, অপশ্যন চি কোচি, অপশ্যন ডি গংগা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গংগা। 6 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ বহল নদী কোনখন? আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ ব্ৰহ্মপুত্ৰ, অপশ্যন বি গোমতী, অপশ্যন চি গংগা, অপশ্যন ডি চম্বল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ব্ৰহ্মপুত্ৰ। 7 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ ওখ মিনাৰ কোনটো? আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ চাৰ মিনাৰ, অপশ্যন বি কুতুব মিনাৰ, অপশ্যন চি সুইং মিনাৰ, অপশ্যন ডি শ্বহীদ মিনাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কুতুব মিনাৰ। 8 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ দীঘল বান্ধ কোনটো? আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ ভাখৰা বান্ধ, অপশ্যন বি ইন্দিৰা সাগৰ বান্ধ, অপশ্যন চি হীৰাকুদ বান্ধ, অপশ্যন ডি নাগাৰ্জুন সাগৰ বান্ধ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হীৰাকুদ বান্ধ। 9 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ ওখ মূৰ্তি কোনটো? আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ হৰ মন্দিৰ চাহিব, অপশ্যন বি হাম্পি, অপশ্যন চি ষ্টেচু অফ ইউনিটি, অপশ্যন ডি গুমটেশ্বৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ষ্টেচু অফ ইউনিটি।
10 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত স্থাপন কৰা হৈছিল আপোনালোকৰ অপচনসমূহ হৈছে অপচন এ দিল্লী অপচন বি কলিকতা অপচন সি মুম্বাই অপচন ডি বেংগলোৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি মুম্বাই 11 নম্বৰ প্ৰশ্নটো হৈছে এছিয়া গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল আপোনালোকৰ অপচনসমূহ হৈছে অপচন এ কমলজিৎ সান্ধু অপচন বি সুচেতা কিপলানি অপচন সি ৰাজিয়া বেগম অপচন ডি সমকেন্দ্ৰিক পাল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ কমলজিৎ সান্ধু 12 নম্বৰ প্ৰশ্নটো হৈছে হিমালয়ৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল আপোনালোকৰ অপচনসমূহ হৈছে অপচন এ কল্পনা চাওলা অপচন বি ৰাজিয়া চুলতানা অপচন চি বচেন্দ্ৰী পাল অপচন ডি সচেতা কিপলানি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি বচেন্দ্ৰী পাল 13 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম মহিলা IPS বিষয়া কোন আছিল আপোনালোকৰ অপচনসমূহ হৈছে অপচন এ সৰোজিনী নাইডু অপচন বি কিৰণ বেদী অপচন চি ৰিমলা দেৱী অপচন ডি মাদাৰ টেৰেছা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কিৰণ বেদী 14 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল আপোনালোকৰ অপচনসমূহ হৈছে অপচন এ মমতা বেনাৰ্জী অপচন বি প্ৰতিভা পাটিল অপচন চি সৰোজিনী নাইডু অপচন ডি সুস্মিতা সেন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি সৰোজিনী নাইডু 15 নম্বৰ প্ৰশ্নটো হৈছে স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল আপোনালোকৰ অপচনসমূহ হৈছে অপচন এ লৰ্ড কেনিং অপচন বি লৰ্ড মাউণ্ট বেটেন অপচন চি লৰ্ড ডাফৰিন অপচন ডি লৰ্ড লিটন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি লৰ্ড মাউণ্ট বেটেন 16 নম্বৰ প্ৰশ্নটো হৈছে স্বাধীন ভাৰতৰ অন্তিম গভৰ্ণৰ জেনেৰেল কোন আছিল আপোনালোকৰ অপচনসমূহ হৈছে অপচন এ লৰ্ড কেনিং অপচন বি লৰ্ড মাউণ্ট বেটেন অপচন চি ৰাজা গোপালচাৰী অপচন ডি লৰ্ড লিটন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি ৰাজা গোপালচাৰী 17 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল আপোনালোকৰ অপচনসমূহ হৈছে অপচন এ জৱাহৰলাল নেহেৰু অপচন বি লাল বাহাদুৰ শাস্ত্ৰী অপচন চি ইন্দিৰা গান্ধী অপচন ডি মোৰাৰজী দেশাই ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ জৱাহৰলাল নেহেৰু 18 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল আপোনালোকৰ অপচনসমূহ হৈছে অপচন এ প্ৰতিভা পাটিল অপচন বি ইন্দিৰা গান্ধী অপচন চি সোনিয়া গান্ধী অপচন ডি এটাও নহয়
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইন্দিৰা গান্ধী 19 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ APJ আব্দুল কালাম অপশ্যন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অপশ্যন সি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন অপশ্যন ডি মহাত্মা গান্ধী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ 20 নম্বৰ প্ৰশ্নটো হৈছে নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ হৰগোবিন্দ খুৰানা অপশ্যন বি মাদাৰ টেৰেছা অপশ্যন সি অমৰ্ত্য সেন অপশ্যন ডি ৰবীন্দ্ৰনাথ ঠাকুৰ বন্ধু বান্ধৱীসকল এই প্ৰশ্নটোৰ উত্তৰ যদি তোমালোকে জানা তেন্তে ইয়াৰ উত্তৰটো কমেণ্ট কৰি জনাবা আজিলৈ ভিডিঅ'টো ইমানেই আৰু এটা নতুন ভিডিঅ'ৰ লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ